ডক্টর হিমন্ত বিশ্ব শর্মা জিন্দাবাদ ধ্বনিৰে মুখৰিত কলগাছিয়াৰ আকাশ বতাহ। কলগাছিয়াৰ সংবাদকৰ্মীসকলৰ উদ্যোগত আজি মন্দিয়াৰ উপজিলাৰ কাৰ্যালয় কলগাছিয়া সদৰত স্থাপনৰ উদ্দেশ্যে এক আবেদন যাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। আজিৰ এই কাৰ্যসূচীত কলগাছিয়াৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী, অভিভাৱক, শিক্ষাবিদ, ব্যৱসায়ীসকল, বিভিন্ন ৰাজনৈতিক অৰাজনৈতিক দল সংগঠনৰ নেতা কৰ্মীসকল উপস্থিত থাকি কলগাছিয়া ৰাজচক্ৰ বিষয়াৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। উল্লেখ্য যে আজিৰ এই আবেদন যাত্ৰাত উপস্থিত থকা লোকসকলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, পঞ্চায়ত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস জিন্দাবাদ, কলগাছিয়াত মন্দিয়া উপজিলা কাৰ্যালয় স্থাপন কৰক আদি শ্লোগানেৰে কলগাছিয়াৰ আকাশ বতাহ উত্তাল কৰি তোলে। কলগাছিয়া সাংবাদিক সন্থা আৰু আমাৰ কলগাছিয়াৰ সংবাদ কৰ্মীসকলৰ উদ্যোগত আজি কলগাছিয়াত আমাৰ চাৰ্কল অফিচত এখন মেমৰেণ্ডাম দিয়া হ'ল আৰু কলগাছিয়া মিনি ষ্টেডিয়ামৰ পৰা প্ৰচেছন কৰি আমি ইয়ালৈ আহিছিলোঁ। হাজাৰ হাজাৰ ৰাইজ ওলাই আহিছে। আজি কলগাছিয়াত আপোনালোক সকলোৱে জানে ইতিমধ্যেই মন্দিয়াৰ সদৰ ঠাই কলগাছিয়াক ঘোষণা কৰাৰ কাৰণে এই আন্দোলন কাৰ্যসূচী লোৱা হৈছিল। এখন আবেদন যাত্ৰা আমি কৰিছিলোঁ। আমি প্ৰথমতে কলগাছিয়া সাংবাদিক সন্থা আৰু সংবাদকৰ্মীসকলক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে তেখেতসকলে নেতৃত্ব লৈ আজি ইয়াতে হাজাৰ হাজাৰ ৰাইজক একত্ৰিত কৰি এখন স্মাৰক পত্ৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ প্ৰেৰণ কৰিলে। আমিও লগতে সহযোগ কৰিলোঁ আৰু দল মত নিৰ্বিশেষে স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীসমূহ ৰাইজ সৰ্বস্তৰৰ ৰাইজে ইয়াতে সহযোগ কৰিছে। গতিকে আমি সকলোৱে আশাবাদী 1975 চনত মহকুমা দাবী সমিতিৰ উদ্যোগত কলগাছিয়াত পূৰ্বপুৰুষসকলে এই কলগাছিয়াত মহকুমা হ'ব বুলি দাবী জনাই অহাৰ পিছত 2016 চনত কলগাছিয়াত মহকুমা ঘোষণা কৰিছিল। এতিয়া উপজিলা হ'লে মহকুমা এটা বিৰাট মিছিল আজি ইয়াত আয়োজন কৰিছিল। অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱলৈ আমি এখন ইতিমধ্যে স্মাৰক পত্ৰ প্ৰেৰণ কৰিলোঁ। আমাৰ কলগাছিয়া ৰাজচক্ৰ চক্ৰ বিষয়া ডাঙৰীয়া মেডামৰ হাতত সাংবাদিক বন্ধুসকলে এখন স্মাৰক পত্ৰ তেখেতৰ হাতত অৰ্পণ কৰিলে আৰু এই স্মাৰক পত্ৰৰ মূল বিষয়বস্তু হৈছে যে মন্দিয়া উপজিলাৰ সদৰ ঠাই কলগাছিয়া স্থাপন হ'ব লাগে। তো আমি আশা ৰাখিছোঁ যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কলগাছিয়াৰ গোটেইখিনি কথা তেখেতে জানে, তেখেতে ইয়াৰ আন্তঃগাঁথনি সম্পৰ্কে তেখেতে অৱগত, যাতায়াত সম্পৰ্কেও তেখেতে অৱগত। কলগাছিয়াত মন্দিয়া উপজিলাৰ সদৰ ঠাই হ'লে ৰাইজৰ সুবিধা হ'ব, ইয়াত সকলো সুবিধা আছে। গতিকে আমি আশা ৰাখিছোঁ যে আমি যিখন মেমৰেণ্ডাম দিলোঁ আজি চক্ৰ বিষয়া ডাঙৰীয়াৰ জৰিয়তে আমি আশা ৰাখিছোঁ যে তেখেতে মাননীয় মুখ্যমন্ত্ৰী মন্দিয়া উপজিলাৰ কাৰ্যালয় কলগাছিয়াত স্থাপন কৰাৰ কাৰণে বৃহত্তৰ কলগাছা এলেকাৰ সাংবাদিকসকলে যিটো পদক্ষেপ লৈছে এইটো সঁচাকৈ প্ৰশংসনীয়। এইটো নিশ্চয় সকলো ৰাইজে সাংবাদিকসকলৰ এই কাম প্ৰশংসা কৰিব। আৰু তাৰ লগতে আজি আমি যিটো কাৰ্যসূচী দেখিবলৈ পাইছোঁ যে যিহেতু কলগাছিয়াত মন্দিয়া উপজিলাৰ কাৰ্যালয় ঘোষণা কৰিব লাগে, এতিয়া আপোনালোকে দাবী কৰিছে মাননীয় মুখ্যমন্ত্ৰীৰ ওচৰত। আৰু এই ক্ষেত্ৰত মই এটা বস্তু ভাল লাগিছে যে আজি এই কাৰ্যসূচীৰ লগত মাননীয় মুখ্যমন্ত্ৰী জিন্দাবাদ আপোনালোকে দিছে। এইটো সঁচাকৈ ভাল লাগিছে, কাৰণ মুখ্যমন্ত্ৰীয়ে আজি আমাৰ এই যদি দিয়ে তেনেহ'লে মুখ্যমন্ত্ৰীয়ে দিব মন্দিয়া উপজিলাৰ কাৰ্যালয় কলগাছিয়াত ঘোষণা কৰিব, অন্য কোনেও কৰিব নোৱাৰে। গতিকে মুখ্যমন্ত্ৰীৰ ওচৰত এটাই আমাৰ অনুৰোধ, কলগাছিয়া মহকুমা সাংবাদিক সন্থা সংবাদকৰ্মীসকল, তাৰ লগতে বিভিন্ন দল সংগঠন, বিভিন্ন ক্লাব আদি ৰাইজ, ছাত্ৰ ছাত্ৰীসকল আজি সমবেত হৈছে। সকলোৰে হৈ আমি মুখ্যমন্ত্ৰীৰ ওচৰত দাবী তোলোঁ যাতে মুখ্যমন্ত্ৰী আমাৰ এই কলগাছিয়াবাসীৰ এই দাবী পূৰণ কৰি দিয়ে। ধন্যবাদ।